हाय फ्रेंड्स पुनः आपनालोक সকলোকে আমাৰ চেনেল অন্যটি ভিডিঅ'লৈ স্বাগতম জনালো আৰু কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুত বেছি ভাল আৰু আজি কেনেকুৱা গৰম পৰিছে মানে কৈছ নহয় ৰ'দৰ কথানো কি কম এনেকুৱা ৰ'দ দিছে আৰু কি গৰম মানে একদম আগফালেটো ভিডিঅ'টো বনাব নোৱাৰিলোৱে আৰু এতিয়া আহি লৈছে একদম আমাৰ ঘৰৰ পিছফালে বাৰীত তাৰ মানে ইয়াত অকমান ছাঁ পৰি আছে ইয়াতহে অকমান ঠাণ্ডা ইয়াত আহি ভিডিঅ'টো আৰম্ভ কৰিছো আমাৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে যে আমি কেটিএম ৰাইডত গৈছিলোঁ তেতিয়া হেনাখন আমাৰ আহা সময়ত আমাৰ লগত এটা ঘটনা ঘটিল তাৰমানে কি হ'ল আমি আহাৰ সময়ত এখন হোটেলত সোমালো কাজিৰঙা পাৰ হোৱাই নাছিলোঁ তাতে হোটেলখনৰ সময় ভাত পানী খালোঁ একদম ভাত পানী খাই মানে আহিবলৈ লৈছোঁ আৰু আহিবলৈ লওঁতে এনেকুৱা বেছি বৰষুণ মানে একদম পুৰা বৰষুণৰ কাৰণে আমি তাতে বহুত টাইম ৰখি দিলোঁ তাৰ পাছতো মানে বৰষুণ এৰাই নাই তাৰ পাছত তাতে আমাৰ 8টা বাজি গ'ল ৰাতি তাৰপাছতে ভাবিলোঁ যিহেতু এতিয়া ইমান দেৰি হৈ গৈছে আৰু বৰষুণৰ নাম নাই ইয়াতে ৰখি থাকিলে মানে আৰু বেছি আমাৰ মানে প্ৰব্লেম হ'ব গতিকে উপায় নাই একদম পুৰা বৰষুণতে ভিজি আহি গ'লোঁ আৰু সেইদিনাখন মই যিটো টপ কিনিছিলোঁ আপোনালোকেতো দেখিছিলে আৰু তাৰ লগত মই যিটো হোৱাইট কালাৰ পেণ্ট পিন্ধিছিলোঁ তো আহোঁতে আমি বৰষুণত যিহেতু ভিজাৰ কাৰণে মোৰ টপটো মানে মই নতুনকৈ লৈছিলোঁহে টপটো মানে এনেকুৱা বেছি কালাৰ গ'ল নহয় কালাৰ গৈ মানে মোৰ পুৰা পেণ্ট বৰবাদ মানে একদম আৰু লগতে ভাস্কৰে যিটো টি চাৰ্ট পিন্ধিছিলে ভাস্কৰৰ টি চাৰ্টটোতো পুৰা কালাৰ লাগি গ'ল আৰু মই এতিয়া টপটো য'ৰ পৰা আনিছিলোঁ দোকানখনৰ নাম নকওঁ মই কিন্তু সেই টপটো য'ৰ পৰা আনিছিলোঁ তাতে মই অ'নাৰজনক কল কৰি পেলাই ক'লোঁ যে মেছেজ কৰি পেলাই ক'লোঁ যে এনেকুৱা তেনেকুৱা হ'ল বুলি গতিকে তেওঁ মোক আজি কৈছে যে কিবা এটা চলিউশ্যন কৰি দিম বুলি কিন্তু মোৰ সেই টপটো মানে পুৰা কালাৰ গৈ অৱস্থা বেয়া মোক আৰু সেইটো টপ নালাগে এতিয়া সেইটো কাৰণে যাবলৈ ওলাই মেলি ৰেডি হৈ লৈছোঁ ভাস্কৰ আৰু মই এতিয়া যাব লাগিব টাউনত তাতে গৈ পেলাই ফাৰ্ষ্ট যাম মই তাতে দোকানখনত আৰু টপটো কামটো কৰিমগৈ আৰু তাৰ পাছত ক'ত যাওঁ কি কৰোঁ আৰু আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যোৱাকালি মানে ওপৰত বগলী উৰি আছিল উৰি থকাৰ পৰা জানো কেনেকৈ কি হ'ল এটা বগলী আমাৰ ঘৰত ফটককৈ পৰি গ'ল সেইটো দেখিছেনে পৰি পেলাই এতিয়া মানে বগলীটো উঠিব নোৱাৰা হৈ আছে পুৰা কেনেকৈ ভাল হ'ব কি কথা বেচেৰা একো খোৱাও নাই এতিয়া কি খাব যাবলৈ ওলাই লৈ পেলাই অলপ টাইম বহি লৈছে কিয় বহি লৈছা কৈ দিয়া আকৌ বতাহ মাৰিছে ভাল লাগিছে তো গাঁৱৰ ৰাস্তাৰ পৰা ওলাইছিলোঁ তো আহোঁতে গাড়ী এখন মানে বেয়া হৈ আছে তো দাদাজনক ভাস্কৰ সুধিলে কি হৈছে বুলি অলপ প্ৰব্লেম হৈছে অলপ ঝাটকা মাৰি দিব লাগে পিছফালৰ পৰা অলপ ঠেলি দিব লাগে তো ভাস্কৰ গৈছে অলপ হেল্প কৰি দিবলৈ কাৰণ মানুহক আমি যিমান পাৰোঁ হেল্প কৰিব লাগে আমি যিমানখিনি পাৰোঁ চিনি নাপাওঁ অচিনাকি মানুহ তথাপিও হেল্প কৰি দিছোঁ আৰু হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল হ'ল দাদা তো আমি টাউন আহি পাই গ'লোহি আৰু মোৰ যিটো টপ আছিল এইটো এক্সচেঞ্জ কৰি দিলে এতিয়া অকণমান মনটো মানে ভাল লাগিছে আৰু এই পিছফালে আছে চিকেন পকৰাৰ দোকান ইয়াতে ভাস্কক ক'লোঁ যে চিকেন পকৰা খাওঁ বুলি কিন্তু সি নাখায় চিকেন পকৰা সেইকাৰণে পেকিং কৰিব দিছোঁ পেকিং কৰি লৈ যাম বহি আছে অকলে এনেকুৱা গৰম পৰিছে নহয় একদম মানে আৰু টাউনত ৰখি ভিডিঅ' বনোৱাটো একদম মানে সম্ভৱ নহয় আৰু ভাস্কৰে ক'লে যে মানে তাৰ পুৰা গা বেয়া হৈ গৈছে আৰু গতিকে ইয়াত আৰু নৰখো বেছি সময় সোনকালে ঘৰ যাওঁ বোলা সেইটো কাৰণে একদম লৰালৰিকৈ ঘৰত আহি আৰু একদম গা পা ধুই পেলাই এতিয়া অকণমান মানে ভাল লাগিছে আৰু যিহেতু বহুত গৰম পৰিছে সেইটো কাৰণে গা ধুইছিলোঁহে গা ধুইও আকৌ মানে নোধোৱাৰ নিচিনাই আৰু ছেইম হৈ গ'ল মানে একো ধোৱা নোধোৱা একো সমান আৰু মানে আৰু এতিয়া গৰমৰ কাৰণে ভাস্কৰ এতিয়া গা পা ধুই একদম বাহিৰত বহি আছে তাৰ ওচৰলৈ যাওঁ ময়ো অলপ বহোঁগৈ বাহিৰত আহি পেলাই চকীত ময়ো বহি লৈছোঁ আৰু ভাস্কৰ চাওক না অকলে বহি আছিল বেচেৰা গৰমত অৱস্থা বেয়া কিয় লাজ লগা নাই নেকি খালী গায়ে যে কিনো লাজ আৰু এতিয়া গৰমত আৰু টিপ টপ কাপোৰ কানি খুলি বহি লৈছোঁ মানে কাপোৰ কানি খুলি নহয় আৰু পেন আছে দেই পেন আছে দেখাই দিওঁ চাওক নাই বুলি ভাবিব তেৰিকা গৰমত মানে একদম চবৰে পুৰা অৱস্থা বেয়া হৈ গৈছে আৰু এইকেইটা বহি আছোঁ ঐ
এইডাল দেখোন খাপ বলাচোন বলা এইকেইটা এডাল খাপ আছে আমি যোনকেইটা বহি আছিলো এইকেইটা ৰ'বতে দেখাই দি আছো চাওক না খাপডাল কেনেকে একদম ঘৰৰ আগফালে জলকীয়া গছজোপাৰ ওপৰতে উঠি আছে গৰমত ইমান ধুনীয়াকে চাহ লৈছে আমি একদম বহি থকা জেগাডোখৰ ওচৰতে খাপডাল ওলাইছিল এইখিনিতে ওচৰতে আকৌ ওচৰতে মায়ে খেদি দিলে পানী ছটিয়াই দিছে সাপডালত একদম মানে বহু ৰিক্স আৰু ন এইটো কাৰণে এতিয়া গৰমত যিহেতু সিয়াতে চাহ বিচাৰি বিচাৰি আৰাম কৰি থাকে জিৰণি লৈ আপোনালোকে যে সৰু সৰু ল'ৰা ছোৱালী আছে যে ঘৰত আপোনালোকৰ যাৰ যে সাৱধানে ৰাখিব মানে সিহঁতক ভালকৈ চাই থাকিব কাৰণ সৰু পোৱালি ফটককৈ ঘৰৰ আগফালে ওলাই গুচি যায় খেলিবলৈ কাৰণে সেইকাৰণে সিহঁতক সাৱধানে ৰাখিব চাই থাকিব যে সিহঁতক আৰু মানে বাৰান্দাই চাৰান্দাই এতিয়া য'তে আৰু সাপটো যেনেকুৱা তেনেকুৱা জেগাত গুচি যায় সৰু সৰু ফাঁক দিও সোমাই যায় গতিকে ঘৰৰ ভিতৰত মোৰতো ঘৰৰ ৰুমত ওলাইছে বা আমাৰতো বহুত ডেঞ্জাৰ মানে একদম আমাৰ ভাস্কৰৰ ৰুমৰ যিডাল আলনাডালৰ এডাল মস্ত ফেটি সাপ একদম পুৰা বগাই আছিল মই একদম মানে ফটককৈ দেখি পালোঁ দেখি এনেকুৱা চিঞৰিছোঁ ই বিশ্বাসেই নকৰে মোক কৈছে কি ৰুমৰ ভিতৰত বোলে কেনেকৈ সাপ সোমাব তাৰপাছত যেতিয়া নিজে দেখিলে তেতিয়া বিশ্বাস কৰিছে হয়নে মোৰ এইটো ৰুমতো নহয় মোৰ সেই আগৰ ঘৰত এতিয়া বাৰু আমি নতুন ঘৰত আহিছোঁ মানে হ'ল বহুত দিনেই কিন্তু আমাৰ পুৰণা ঘৰখন যোনখন আছিলোঁ মোৰ তাতো মোৰ যোনখন বিচনাত থাকোঁ তাৰ তলেদি ফেটি সাপ পাৰ হয় মই নিজেই দেখিছোঁ মানে থাকেই নাজানে ভগৱানে দেখা দি থাকে তাৰপিছত এতিয়া সেয়াই আৰু মুঠতে সাৱধানে থাকিব আপোনালোকেও এতিয়া গৰম দিনত বিশেষকৈ সাপৰ কাৰণে বহুতেই মানে অসুবিধা ন আৰু মই এটা কথা কওঁ দেই এতিয়া আৰু কি হ'ল মানে আমি যিহেতু টাউনৰ পৰা বহুত ভাগৰে জুগৰে আহিছোঁ আৰু বহুত গৰম পৰিছে গতিকে আজি আৰু ভিডিঅ'টো নকৰোঁ আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম গতিকে তাৰ আগতে এটা কথা কৈ লওঁ মই তাৰ আগতে মানে আগৰ ভিডিঅ'ত মানে মই এটা মানে কথা কৈছে এজনী বাইদেৱে দেই এজনী বাইদেৱে এটা কমেণ্ট দিছে যে আমাৰ লাভ ষ্টৰি মানে এটা ব্লগ মানে ন এটা লাভ ষ্টৰিটো শ্বেয়াৰ কৰিব লাগে তো সোনকালে আমি আমাৰ লাভ ষ্টৰি মানে ভিডিঅ' এটা আমি বনাম আপোনালোকে চাব চবেই চাব বুলি আশা থাকিলে আৰু বাকী আজি ইমানতে আমাৰ ব্লগটো সামৰণি মাৰিলোঁ চাব আপোনালোকে দেই